हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। सो आज आपलोकर कारणे मैं एटा एग करी रेसिपी लै आहिছোঁ। बर बेसी स्टाइल बनवा ना एकदम सिम्पल स्टाइल बनाइছোঁ। भिडिओ चाই केनेকুৱা লাগিল আপোনালোকে कमेन्टत জনাব সকলোৱে। আৰু মোৰ চেনেলটো যিসকল নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আদা নহৰু পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ। পেনখন গৰম কৰি ল'লোঁ। এতিয়া তেল দি দিলোঁ পেনখনত। আগে পিঁয়াজ দি দিছোঁ। কম কমকৈ পিঁয়াজখিনি দি আছোঁ। পিঁয়াজখিনি ইয়াত হৈছে পিঁয়াজ। তাৰপৰা এতিয়া আদা নহৰুখিনি দিছোঁ লগতে গোটা গোটাকৈ দি দিছোঁ। মই আপোনালোকে গোটাকৈও দিব পাৰে, পিচিও দিব, মিক্সিত মানে পিচিও দিব পাৰে। তো আপোনালোকৰ কথা যেনেকৈ দিয়ে। হালধি নিমখ চব দিব। মই মানে সেইখিনি দি আপোনালোকক এড কৰি দেখুওৱা নাই। এই বিলাহীখিনি মই এনেকৈ ভাজি লৈছোঁ আৰু আপোনালোকে সিজালৈকে ধুনীয়াকৈ এইখিনি সিজিব দিব। এই আমাৰ বিলাহী সিজা হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি ল'ম ধুনীয়াকৈ। মিক্সিটোত মানে চব বিলাহীখিনি ভাজি লোৱা বিলাহীখিনি মিক্সিটোত লৈ লৈছোঁ। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰিম এইখিনি। এতিয়া মই আগৰ কেৰাহীখনকে ধুনীয়াকৈ লৈ লৈছোঁ। মানে বিলাহী ভজা কেৰাহীখন তেল আছিলে, সেইখনতে তেল আৰু অকণমান দি দিছোঁ। এতিয়া মই এইকেইটা ফ্ৰাই কৰি ল'ম। সেইখিনি মিক্সিটোত মানে ঠাণ্ডা হ'বলৈ দিছোঁ বিলাহীখিনি। এয়া মই এইকেইটা ফ্ৰাই কৰি ল'ম। আমাৰ মানুহ কম যে সেইটো কাৰণে দুটাই বনাইছোঁ। মানে আমি দুজনীৰ কাৰণে আমি দুটাই বনালোঁ। মানুহ এইবিলাক মানে হাজবেণ্ড নাইয়ে ঘৰত, সেইকাৰণে দুজনেই বনাইছোঁ ধুনীয়াকৈ। এয়া মিক্সিত মই গ্ৰাইণ্ড কৰি ল'লোঁ এইখিনি বিলাহীখিনি আপোনালোকক নেদেখালোঁ আৰু। আকৌ মই কেৰাহীখনত পিঁয়াজ দি ল'লোঁ ধুনীয়াকৈ। সেইখন কেৰাহীতে হালধি দি দিছোঁ আৰু লগতে জিৰা গুড়ি কেইটামানো দিছোঁ দেই। জিৰা কেইটামান দেখুওৱা নাই আপোনালোকক। সেইখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম। আমাৰ লাইটটো গুচি গ'ল, ইনভাৰ্টাৰত অকণমান পোহৰটো কম আহে। চ' অকণমান আপোনালোকে আন্ধাৰ দেখিছে। এয়া মোৰ বিলাহী মানে এইখিনিৰ কাৰণে মই ৰেডি কৰি লৈছোঁ আৰু মছলাখন দিলোঁ। এয়া মই মিক্সিটো গ্ৰাইণ্ড কৰি লোৱা বিলাহীখিনি ধুনীয়াকৈ দি দিছোঁ। দি লৈ এতিয়া মই ভালকৈ ভাজিম, মানে অলপমান সিজিব দিম। আৰু লগতে মই পানীও এড কৰিম দেই। পানী এড নকৰিলেতো নহ'ব ন। অলপমান ভাজি লৈছোঁ, তাৰপৰা মই পানী এড কৰিম, দেখা আছে আপোনালোকক। আমাৰ চব্জিখিনি এতিয়া মানে সিজা হৈ গৈছে লাহে লাহে। এয়া দেখিছে ন, তেলটো ওপৰলৈ উঠি আহিছে, তেল বিৰি গৈছে। এতিয়া চব্জিখিনি সিজিলে আৰু এতিয়া মই পানী এড কৰি দিছোঁ অকণমান। মই এতিয়া পানীখিনি দি লৈ ভালকৈ সিজিবলৈ দিম, ঢাকন লগাই দিম ধুনীয়াকৈ। আপোনালোকেও ঢাকন লগাই দিব ধুনীয়াকৈ। এই কালাৰ মছলা আমি দি নাখাওঁ মানে। চ' ৰেডি হৈছে আৰু লাহে লাহে। মই এতিয়া বন্ধ কৰি দিম গেছটো লাহেকৈ। এয়া মই এগ কাৰী ৰেডি হৈ গ'ল। মই উলিয়াই লৈছোঁ। মানুহ কমকৈ খুব কম হৈছে, দুটাই এগ হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু লগতে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত সকলোৱে জনাব। থেংক ইউ।